হেল্ল' উপাসনা। হাই সুজাতা। হাই। আমি প্ৰথমতে আজি নিজকে আমি নিজে হাই হেল্ল' কৰি লৈছোঁ। আৰু ৰাইজকো হাই হেল্ল' হেল্ল' যিসকলে শুনি আছে আমাক। আমি আজি প্ৰথমবাৰৰ কাৰণে এটা আজি আমি পডকাষ্ট ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এনেই আমি ভিডিঅ'ই কৰোঁ, কিন্তু আজি আমি ভাবিলোঁ এক্সপেৰিমেণ্টেল হেৰি হিচাপে, কাম হিচাপে, প্ৰজেক্ট হিচাপে প্ৰথমটো পডকাষ্ট কৰি চাওঁ। আপোনালোকে কেনেকুৱা পায় শুনি নাজানো। আমি আজি প্ৰথম আৰম্ভ কৰিম ন উপাসনা? আৰু আজি আমাৰ বিষয়টো আমিতো সাধাৰণতে চিনেমাৰ ওপৰতে কথা পাতো। আমাৰ যিটো চেনেল আছে পিক ইউৰ শ্ব', তাতে আমি চিনেমাৰ বিষয়ে আলোচনা কৰো, যিকোনো চিনেমাৰ বিষয়ে। তো আজি আমি আলোচনা কৰিবলগীয়া চিনেমাখন হৈছে বুলু ফিল্ম বুলি। চিনেমাখন আমি কেইদিনমান আগতে চাব পালো। এটা বিশেষ দৰ্শনী আছিলে তাতে। আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আপোনালোকে প্লিজ প্ৰথমে কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, পিক ইউৰ শ্ব'। চেনেলটো আৰু কাৰণ আৰু বহুত অসমীয়া চিনেমা আহি আছে, যিবোৰ চিনেমাৰ ওপৰত, অসমীয়া বুলিয়ে নহয়, ইংৰাজী যিকোনো আমি যি ভাল পাওঁ, যি চাওঁ তাকে কওঁ আৰু মানে যিমানখিনি পাৰি আৰু সেনেকুৱা টাইপৰ হয়। চ' আমি বহুত এক্সাইটেড হৈ আছিলোঁ বুলু ফিল্মখন চাবৰ কাৰণে। আপোনালোকে যিসকলে অসমীয়া চিনেমা মানে লগত অলপ হ'লেও জড়িত বা পৰিচিত হৈ থাকে, তেওঁলোকে নিশ্চয় দেখিছে যে এইখন চিনেমাৰ খুব জোৰেৰে প্ৰচাৰ চলি আছে। হিমাংশু প্ৰসাদ দাসৰ চিনেমা। হিমাংশু প্ৰসাদ দাসৰ চিনেমাবোৰ সাধাৰণতে আমি দেখোঁ বহুত বেছি তেওঁলোকে মাছ লেভেলত প্ৰচাৰ কৰিব পাৰে। আগতে ইয়াৰ আগৰ যিখন চিনেমা আগৰ আছিলে তেওঁৰ, কেইখনো ভালে আগৰ কেইখনো ভাল আছিলে, মানে প্ৰচাৰটোৰ কথা কৈ আছোঁ। চ' এইখন চিনেমা বহুত প্ৰচাৰ হৈছে। গৰুখন যেনেকৈ প্ৰচাৰ কৰিছিলে লকডাউনৰ সময়ত, তাৰপিছত এতিয়া লকডাউনৰ পিছত শেষ হোৱাৰ পিছত এইখন আহিছে এতিয়া বুলু ফিল্ম। আপোনালোকে নামটো ব্লু ফিল্ম বুলি নাভাবিব। চিনেমাখনৰ নামটোক লৈ বহুতে সেইটোৱে চিনেমাখনৰ এতিয়া এটা টুইষ্ট আছে, মানে নামটোক লৈ বহুতে আপত্তিও কৰা দেখা গৈছে, নহয় জানো? বহুতে বেয়া পাইছে নামটো, কি ব্লু ফিল্মৰ নিচিনাকৈ ৰাখিছে, মানে হেৰি প্ৰচাৰ পাবৰ কাৰণে ৰাখিছে নেকি হেনতেন। আৰু ট্ৰেইলাৰটো এনেকুৱা হৈছে ন যে ব্লু ফিল্ম এখনক কেন্দ্ৰ কৰি যেন চিনেমাখন গোটেই ঘূৰি আছে, এনেকুৱা নিচিনা লাগিছে। চ' সেইকাৰণে নামটো হয় তেনেকুৱাই লাগিছে। বুলু ফিল্ম দিছে বুলি কৈছে। কিন্তু বাট আপোনালোকে যেতিয়া চিনেমাখন চাব, তেতিয়া আপোনালোকে গম পাব কিয় এখন চিনেমাৰ নাম বুলু ফিল্ম ৰখা হৈছে। সেইটোৱেই ন উপাসনা? সেইটোৱে আৰু প্ৰথমে চিনেমাখনৰ নিশ্চয় বিষয়ে যদি ক'বলৈ যাওঁ, প্ৰথম যিটো টিজাৰ বা তাৰপিছত আহিলে ট্ৰেইলাৰটো। ট্ৰেইলাৰটো চাই যিটো মানে ট্ৰেইলাৰ ৰিভিউ যিহেতু আমি দিয়া নাই, ট্ৰেইলাৰটো চাই যেনেকুৱা ধৰণৰ ইম্প্ৰেশ্যন এটা আহে চিনেমাখন কেনেকুৱা হ'ব পাৰে, মানে অনেষ্টলি স্পিকিং উপাসনা, মই যদি মোৰ কথাটো কওঁ, তেতিয়াহ'লে মই ট্ৰেইলাৰটো চাই বহুত বেছি ইম্প্ৰেছ হোৱা নাছিলোঁ। খুব হাই মোৰ এক্সপেক্টেশ্যন ময়ো নাছিলে। হয়। হয়নে? ময়ো খুব এটা এক ধৰণৰ কি বুলি ক'ব গ'লে খিচাপিতা ধৰণৰ কিবা এখন হ'ব বুলি পেলাই মই অকমান ভাবি আছিলো আৰু মানে এইটো এজাম্পচন কৰিব নালাগে সাধাৰণতে হয়, চিনেমাক সঁচাকে কৈছো, এজাম্পচন কৰাটো ভুল। মানে মই সঁচা এতিয়ালৈকে সঁচা। যিমানখিনি বুজিছো, ট্ৰেইলাৰ চাইয়ে হওক বা যি চাইয়ে হওক, সেইকাৰণে ট্ৰেইলাৰ সেইকাৰণে ৰিভিউ চাই কৰাটো ল'ব লাগে অলপ কিবা এটা। দিগদাৰী মানে। দিগদাৰ হৈ যায়, হয়। ট্ৰেইলাৰ ৰিভিউ কৰাটো তাৰ সেইকাৰণে পৰা মই আমি চাব পালো চিনেমাখন। চোৱাৰ পিছত মানে আমাৰ মানে হেৰি একেবাৰে মনোভাৱ একদম কমপ্লিটলি বেলেগ হৈ গৈছে বুলি ক'ব পাৰি। সলনি হৈ গ'ল, হয়। মানে একদম হেৰি হৈ গৈছে, আমি যিটো ভাবি আছিলোঁ তাতকৈ কমপ্লিটলি বেলেগ। আৰু ট্ৰেইলাৰটো মানে ইট ইজ নট ছাফিচিয়েণ্ট ফৰ দ্য ফিল্ম। মানে চিনেমাখনৰ কাৰণে হয়তো তেওঁলোকে চেঞ্চেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে এইটো ট্ৰেইলাৰ বনাইছে, কিন্তু যিমানখিনি গভীৰ চিনেমাখন, সেই চিনেমাখনৰ গভীৰতাটোৰ লগত ট্ৰেইলাৰটো মানে ইমান কম্পেয়াৰ কৰিবলৈ মন ট্ৰেইলাৰটো যোৱা একো নাই। খাপ নাখায়। অলপহে মানে গ্লিমছ এটাহে পায়, মানে আচল চিনেমাখন তাতকৈ হয় বহুত হয় বেছি হয় গভীৰ হৈছে। চ' আমি এটা বাক্যত যদি আপোনালোকে শেষ কৰিব বিচাৰে চিনেমাখন চাই আমি কেনেকুৱা পালোঁ, উপাসনা আমি চিনেমাখন চাই কেনেকুৱা পালোঁ? মই সঁচা ক'ব গ'লে আজিকালি মই ভাৰতীয় চিনেমা বুলিলে তাৰমানে হিন্দী চিনেমাতকেও, সিদিনাখন কৈছো চাগে কথাটো, যে হিন্দী চিনেমাতকৈ মই কিছুমান দক্ষিণৰ চিনেমা, মালায়ালী আদি চিনেমা, তুমিও চাগে আদি চাব বেছি ভাল পাওঁ। মানে ভাৰতীয় চিনেমা বুলিলে জৰুৰী নহয় কি আমি বলিউডে চাব লাগিব বুলি। ত' সেই হিচাপত যিমানখিনি আমি মালায়ালম চিনেমা চাওঁ, একেবাৰে বহুত পাৰফেক্ট তেওঁলোকৰো নহয় দুই এখনত বাদে, তামিল কিন্তু তেলেগুৰো কিবা এটা দুখন। যেন মনটো ভৰে, কিবা এটা মনটো ভৰি যায় মানে সেইখন চালে। আৰু সেই বস্তুটো বুলু ফিল্ম চাই পেলাই অকমান হৈছে, মানে যে মনটো ভৰিছে, মানে যে মনটো ভৰি ভাল গৈছে। লাগিছে কিবা এটা। আৰু এটা মানে ষ্টেণ্ডাৰ্ড আছে বুলিও ক'ব পাৰো। এটা চিনেমাখন যিটো যেনেকুৱা পৰিৱেশ এটা দেখাব লাগে, যেনেকে দেখাব লাগে, একো কৃত্ৰিমতা নোহোৱাকে ঠিক তেনেদৰে দেখাব পাৰিছে বুলি ভাবিছো। আৰু বিষয়টো বহুত কমপ্লেক্স, কিন্তু কমপ্লেক্স মানে কি, যিটো আমি অথনি কৈছিলো নেকি সাহসৰ কথাটো, যে এনেকুৱা এখন চিনেমা বনোৱাটোৱে প্ৰথম কথা বহুত ডাঙৰ সাহসৰ পদক্ষেপ, একজেক্টলি। নহয় জানো? নাই মানে হিমাংশু প্ৰসাদ আছে, আৰু ইয়াৰ আগৰ যিখন চিনেমা আছিলে, আপোনালোকে গৰু ৰিভিউটো চাব, আমি আই বাটনত দি দিম। গৰু চিনেমাখনৰ ৰিভিউ আছে আমাৰ এই চেনেলটোত। সেইখন চিনেমাও যথেষ্ট হয়। সাহসৰ পৰিচয় দিছিলে, সাহস বুলি যদি ক'বলৈ যাওঁ, যথেষ্ট যিটো থিম আছিলে বৰ্তমান সময়ৰ সেইখন সাহসৰ পৰিপ্ৰেক্ষিতত আৰু। আছিলে। কিন্তু এইখন চিনেমা মানে কি হৈছে, এইখন চিনেমা পলিটিকেল হৈও পলিটিকেল নহয়, সেইখনতো পূৰাপূৰি পলিটিকেল চিনেমা আছিলে। কিন্তু এইখনৰ মানে সেইখন সম্পূৰ্ণ পলিটিক্স ইজ ট'টেলি ডিফাৰেণ্ট। ইয়াৰ যিটো পলিটিক্স, ইয়াৰ যিটো ৰাজনীতি সম্পূৰ্ণ বেলেগ। আৰু বেলেগ। ইয়াতো সেই ৰাজনীতিটো দেখুৱাবলৈ যাওঁতেও কিন্তু সাহসৰ প্ৰয়োজন।
সেই সাহসটো আমাৰ সেইটো আজিলৈকে কিজানি আমি সেইটোকে কৈছো তুমি যিটো কৈছা মানে অসমীয়া বৰ এটা চিনেমা সুস্থিৰ বুলি নহয় পৰিৱেশ নাই জানো হয় যিকোনো ভাষাৰ চিনেমাতে এনেকুৱা ধৰণৰ চিনেমা থিম লৈ চিনেমা বনাবলৈ চেষ্টা কৰাটো অ এটা সাহসী পদক্ষেপ বুলিয়ে ক'ব লাগিব আৰু ইয়াৰ আগতে কিজানি মই অসমীয়া চিনেমা তেনেকুৱা ইমান বেছি দেখাই নাই খুব সম্ভৱ আমি এটা চাটল এটা প্ৰয়াস দেখিছিলোঁ উপসৰ্গৰ চিনেমাখনৰ কি আছিলে কংকন ডেকাৰ আগৰ যিখন চিনেমা আছিলে বিউটিফুল লাইফছ লাইফছত নে বিউটিফুল লাইফ আছিলে চিনেমাখনৰ নাম তাত অলপ ছেক্সুৱেলিটিক লৈ আছিলে অকণমান এক্সপেৰিমেণ্ট কৰিছিলে তাৰপিছত কিন্তু দেখা নাই কিন্তু তুমি দেখিছা নেকি ঠিক তেনেদৰে নেদেখিলো আমি খাদিত ধৰা অকমান যৌনতাৰ বস্তুবোৰে আছিলে কিন্তু সেইটো একেবাৰে এইখনত যেনেদৰে মুখ ফুটাই কথাবোৰ কৈছে যেনেদৰে মানুহে কথা পাতে হয় যিদৰে মানুহে কথা পাতে যৌনতা সম্পৰ্কীয় কথাবোৰ ইয়াতে পাতিছে সন্মুখত কেমেৰাৰ সন্মুখত পাতিছে সেইটো বস্তু একো মেটাফৰিকেল বা কিবা একো দেখাবলৈ যোৱা নাই পাতিছে আৰু বডি মানে মেনাৰিজিমছো আছে তাতে বডি মুভমেণ্টছো আছে ন ইয়াতে অ কথা অ পতাটো নহয় একজেক্টলি অকল ভাষা মানে দেহ চবতে আছে কিন্তু সেইটোৱে চ' ইটছ সেইকাৰণেতো এডাল্ট ফিল্ম পাইছে ন এইখনে এডাল্ট চিনেমাৰ অ কেটেগৰীত অহা নাই জানো চাৰ্টিফিকেটটোতো চেঞ্চৰ বৰ্ডে এডাল্ট দিছে গতিকে 18 বছৰ তলৰ মানুহৰ কাৰণে আমাৰ এইখন চিনেমাৰ যিসকলে ৰিভিউ শুনিবলৈ বিচাৰিছে তেওঁলোকক কৈ থওঁ যে 18 বছৰ তলৰ মানুহৰ কাৰণে এইখন নহয় অ প্ৰাপ্তবয়স্কসকলেহে চাব পাৰিব 18 বছৰৰ ওপৰত যিসকলে মানে ভাবে আৰু যে এইকেইটা এই টাবু যিবোৰ বিষয় আমি অ পৰ্ণ বুলিয়ে কওঁ বাৰু বা ব্লু ফিল্ম হোৱাট এভাৰ এইকেইটা বিষয়ৰ ওপৰত যিসকলে ইজি ফিল নকৰে তেওঁলোকে এখন চিনেমা চাবলৈ নালাগে যাব আৰু যিসকলে ভাবে যে পাৰে হিমাংশু প্ৰসাদ দাসেতো কোনোবা এটা ইণ্টাৰভিউত কৈছে যে যিসকলে 18 বছৰ তলৰো যিসকলে নিজকে মেচিয়ৰ বুলি ভাবে তেওঁলোকে চাব পাৰে বুলি কৈছে বাট উই আৰ নট ছাজেষ্টিং ডেট অ তো অ থিমটো মানে একো প্লটটো হেৰি আমি নাই কৈ দেই লওঁ প্ৰথমে ৰাইজে যিহেতু যিসকলে চাবলৈ যাব তে আপোনালোকে যদি অ আমি বেছি ডিছক্ল'জ নকৰোঁ বাৰু একেবাৰে উম চিনেমাখনৰ ষ্টৰিটোৰে একেবাৰে কৈ নিদিওঁ এইটো তথাপিও অকণমান যদি আপোনালোকে চাই মেলিহে আমাৰ ৰিভিউটো চাব বিচাৰে চিনেমাখন চোৱাৰ পিছত তেতিয়াহ'লে চাব পাৰে নহ'লে আগতো চাই যাব পাৰে নহয় জানো আমি স্পইলাৰ দিম জানো স্পইলাৰ বৰ এটা স্পইলাৰ দিবলগীয়া এটা টুইষ্ট আছে চিনেমাখনত সেইটোকে কৈয়ে থলো এতিয়াই বাকী আৰু চিনেমা এখনৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ হয় ন মইতো চিনেমা চালে বুজি পাইছা মই সাধাৰণতে কিবা এখন ফটককে নতুন চিনেমা এখন চাবলৈ মানে নতুন এটা কাহিনীৰ মাজলৈ যোৱাৰ আগতে মোৰ অকণমান হেজিটেশ্যন হয় সেইকাৰণে অকণমান ইউটিউবত কাহিনীটো চাই লওঁ মই আকৌ স্পইলাৰ চাই চিনেমা চোৱা মানুহ গতিকে আচ্ছা যদি মোৰ দৰে কোনোবা মানুহ আছে শুনি পেলাই যাব পাৰে একো সমস্যা নাই আৰু চাই আহিও ডিছকাশ্যনটো শুনিব পাৰে নহ'লে চাই আহিও ডিছকাশ্যন শুনিব পাৰে মানে তেওঁলোকে প্লটটো কেনেকে সেইটো ভাবিলে আপোনালোকে যিটো ট্ৰেইলাৰ দেখিছে সেইটোৱেই মানে তিনিজন যুৱক থাকে লকডাউনৰ সময়ত তেওঁলোকে একো উপায় নাপায় যিহেতু লকডাউন বস্তুটো এনেকুৱা আছিলে যে বেলেগ বেলেগ শ্ৰেণীৰ কাৰণে লকডাউনটো বেলেগ বেলেগ ধৰণে আহিছিলে ধনী প্ৰভাৱ পাইছে ন মানুহখিনিৰ অ কাৰণে এইটো এটা অৱসৰ বিনোদনৰ সময় আছিলে ৰিলেক্স কৰিবলৈ পাইছিলে যিসকলে একদম ব্যস্ত জীৱন এটা কটাইছিলে তেওঁলোকৰ কাৰণে টকা পইচাৰ চিন্তাটো ইমান ডাঙৰ চিন্তা হোৱা নাছিলে হেল্থৰ চিন্তা হৈছিলে হয়তো মানসিকভাৱে কিন্তু দুখীয়া যিখিনি মানুহ বিশেষকৈ নিম্ন মধ্যবিত্তৰ অ মানুহখিনিৰ জীৱনক লৈয়ে এই চিনেমাখন আগবাঢ়িছে কেন্দ্ৰীয় চৰিত্ৰ তিনিটাৰ যোগেদি আৰু যদি এগৰাকী বাহিৰত চাকৰি কৰাৰ পৰা চাকৰি এৰি আহিবলগীয়া হৈছে লকডাউনে মানে কেনেকৈ বিভিন্ন ধৰণৰ সৰু সুৰা প্ৰফেশ্যনত এগৰাকী জড়িত ব্যৱসায় মানুহক আৰম্ভ ক্ৰাছ কৰিছিলে কৰিছিলে অ ধৰা আটাইকেইজনৰ এটা কেৰেক্টাৰ আছিলে গোৱাত হয়তো সি চাগে ৱেটাৰৰ কাম কৰিছিলে হোটেলত সি চাকৰি বাদ দি আহিবলগীয়া হ'ল লকডাউন দি দিলে ছেকেণ্ডটো হৈছে আপোনাৰ জনে মানে আছিলে নিজৰ ঘৰতে সৰু দোকান দুজনক এখন দি চলি থকা মানুহ এটা তাৰপিছত থাৰ্ডটো কেৰেক্টাৰ হৈছে মেজিক এখন চলাই কৰিব আছিলে মেজিকখন বন্ধ হৈ যিহেতু লকডাউনৰ কাৰণে বন্ধ হৈ গ'ল হঠাতে মানে সেই উপাৰ্জনৰ সৰু সুৰা চ'ৰ্চবোৰ নোহোৱা হোৱাৰ পিছত নিম্ন মধ্যবিত্তৰ মানুহখিনিয়ে লকডাউনৰ সময়খিনিত কি কৰি চলিব মানে সেই আৰ্থিক যিটো প্ৰব্লেম সেই প্ৰব্লেমটো অসমত ডকুমেণ্টেশ্যন বস্তুটো আমাৰ ইয়াত বহুত কম বিশেষকৈ পপুলাৰ কালচাৰত সেই বস্তুটো কিন্তু আমি অসমীয়া মানে পপুলাৰ কালচাৰত দুটা এতিয়ালৈকে দেখিছোঁ এটা হৈছে এখন ৱেব ছিৰিজ আছিলে ইউটিউবত আপোনালোকে চাইছে চাগে বিদুৰ ভাই বুলি বিদুৰ ভাইত সেই বস্তুটো অলপ দেখাবলৈ চেষ্টা কৰিছে ন লকডাউনৰ হয় হয় বস্তুটো আৰু ছেকেণ্ড বহুত ধুনীয়াকৈ দেখাবলৈ বিচাৰিছে আৰু বেছি হিউমেনিটেৰিয়ান গ্ৰাউণ্ডৰ পৰা যদি হৈছে এইটো এইখন চিনেমা বুলু ফিল্মত হয় বহুত কেইটা আমি চিন আমাৰ হেৰিবোৰ মনত পৰি গৈছে ন মানে সেইটো সময়ৰ যিটো অৱস্থা আছিলে পুলিচে পিটা কণ্টেইনমেণ্ট জ'নত যাব নোৱাৰা নহয় জানো সৰু সুৰা মানে ইনকাম কৰিবলৈ চেষ্টা কৰিলে ইটো সিটো অলপ মানে আওপকীয়া ইনকামৰ চেষ্টা কৰা সেয়াই আৰু তেনেধৰণৰ লকডাউনৰ বিভিন্ন মেমৰিবোৰ উভতি আহে আৰু এইখন চিনেমা চালে মানে এইখিনি সময়ৰ কথা আৰু গাঁৱৰ মানুহখিনি যিখিনিয়ে মানে লকডাউনক হেল্থ ইছ্যুতকৈ বেছি ইকনমিক থ্ৰেট হিচাপে মানে বেছিকৈ ভয় কৰিছিলে মানে বেমাৰ হৈ মৰাতকৈ মানে ক'ভিডত বেমাৰ হৈ মৰিবলৈ সঁচাকৈ কৈছোঁ গাঁৱৰ মানুহে একো ভয় চয় কৰা নাছিলে ক'ভিডৰ সময়ত আছিলে হয় ইনকামৰ চ'ৰ্চ নোহোৱা হৈ মৰিবলৈহে মানুহৰ বেছি ভয় আছিলে
হৈ সেইটো আছিলে পাকে হৈছিলো চাগে এনেকুৱা বহুত হৈছিলে কথা পাকে প্ৰকাৰে সেইটো চিনেমাখনত বাৰে বাৰে আহিছে, সংলাপৰ জৰিয়তে আহিছে, চিটুৱেশ্যনৰ জৰিয়তে আহিছে হয় যে কেনেকৈ কাৰণ তাত আমি এজনো ক'ভিড পেচেণ্টক লগ পোৱা নাই। গোটেই চিনেমাখনৰ অ লকডাউনৰ সময়ত ক'ভিডৰ সময়তে বনাইছে, আচলতে ক'ভিডত পেচেণ্ট হৈ কোনো মৰি যোৱা তেনেকুৱা কোনো ষ্টৰি আমি দেখা পোৱা নাই। মানে হয় মিনিমেল হেৰি দেখাইছে, মানে বস্তুটো কোনটো গ্ৰেভ, কোনটো বেছি প্ৰব্লেমটো কোনফালে হৈছিলে নিম্ন মধ্যবিত্ত অ মানুহখিনিৰ অ কাৰণে, স্বাস্থ্যৰ ফালৰ পৰা হৈছিলে নে অৰ্থৰ ফালৰ পৰা হৈছিলে, সেই বস্তুটো আচলতে দেখাইছে সেইকাৰণে। আৰু বৰ বেছি তেওঁলোকে সেইটোত ফ'কাছ কৰা যেনো দেখুওৱা নাই, কিন্তু চাটেল ৱেত ধুনীয়াকে বস্তুটো ওলাইও আছিলে হয়নে? হয়, মানে ইকনমিক প্ৰব্লেমটো। মানে ইকনমিক সমস্যা আৰু অঁ অৰ্থনৈতিক সমস্যা, আৰু সমস্যাৰ সেইটো কথাখিনি কাৰণেতো তেওঁলোকে সিহঁতে ব্লু ফিল্ম, কৰি আছিলে সেইটো কাৰণেতো প্ৰায় সিহঁতে ব্লু ফিল্ম টাইমতে এখন বনাবলৈ যায়। ট্ৰেইলাৰটো দেখাইছেই। মূল মূল প্লটটোৱে সেইটো মোৰ যে প্লটটো সেইটো যে পইচাৰ বাবে অভাৱৰ কাৰণে সিহঁতে ব্লু ফিল্ম বনাবলৈ যায়, বেডাৰ দে গট ছাকচেছ অৰ নট, সেইটোৱে হৈছে চিনেমাখনৰ মূল মানে থিম আৰু, যে সফল থিম হ'লে নহ'ল। আৰু এইখন চিনেমা মানে অসমীয়া চিনেমাৰ ক্ষেত্ৰত মানে ইমান বেছি ইউনিক হৈছে যে সঁচা কথা মানে বহুত ফালৰ পৰা, মানে এটাতো লকডাউনৰ ডকুমেণ্টেশ্যনৰ কথা ক'লোঁ, 2 নম্বৰ হৈছে একদম ৰিয়েলিষ্টিক, মানে বাস্তৱৰ লগত জড়িত এখন চিনেমা, কোনো মানে অবাস্তৱ কিবা ষ্টৰি কিছুমানলৈ বনোৱা নাই। আৰু লাভ ষ্টৰি হয় চাভ হয় ষ্টৰি সেইবোৰতো একোৱেই নাই ইয়াত। অসমীয়া চিনেমা অ সাধাৰণতে প্ৰেমিক প্ৰেমিকা থাকে, ইয়াত তেনেকুৱা একো হেৰি নাই। আৰু জনৰাটোৰ যদি কথা আমি ক'বলৈ যাওঁ, জনৰাটোৰ কথা উপাসনা কি ক'বা, এইটো মানে এইটো নিচিনা বুলিয়ে ক'ব পাৰি, কিন্তু এলং উইথ এ চিৰিয়াছ টুইষ্ট য়েছ, নেকি কমিক হয়, চিনেমাখন কমেডি হয়, কিন্তু টুইষ্ট এটা ড্ৰামা আছে কম যিটো কাৰণে ক্ৰছ জনাৰ চিনেমা বুলি আমি ক'ব পাৰোঁ। মানে কমপ্লিটলি কমেডি চিনেমা বুলিও আমি এতিয়া ক'ব নোৱাৰা হৈ থাকিলোঁ হয় বিকজ অফ দ্য টুইষ্ট। আৰু সেইটোৱে হৈছে চিনেমাখনৰ মেইন বিউটি। আৰু আমি এইখন চিনেমাৰ বহুতখিনি ছেক্সুৱেলিটিক লৈ এক্সপেৰিমেণ্ট কৰা দেখিলোঁ, যিবোৰ বস্তু মানুহে ক'বলৈ ভয় কৰি থাকে। হাও মানে পৰ্ণ ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা বস্তু যিটো আমাৰ ইয়াত এইটো অ'পেন ছিক্ৰেট, মানে পৰ্ণ মানুহে অপেন চাইনে, কোনেও চাওঁ বুলি নকয়, কোনেও এইটো বস্তু এডমিট হয় হয় নকৰে, হয় কিন্তু মানে চবেই চাগে মনে মনে চাই, এনেকুৱা হ'ব পাৰে, বা কিছুমান নাচাবও পাৰে বাৰু, কিন্তু এইটো মানে ৰাজহুৱা প্লেটফৰ্মত ডিছকাছ কৰিবলগীয়া বস্তু একেবাৰেই নহয়। মানে এইটো বস্তু এটা অ বিদুতিৰ এটা হেৰি এটা আছে। আৰু সেইটো বস্তু ইমান কেনেকৈ উদঙাই দিছে, আৰু গাঁৱৰ বিশেষকৈ মফচলীয় ঠাই এখনৰ মানে যুৱক মানে কি, ল'ৰা ছোৱালী চবৰ কথা কৈছোঁ, তেওঁলোকৰ গোটেই মন এটাই কথা মগজুত মানে পৰ্ণ বস্তুটোৱে কেনেকৈ ঠাই দখল কৰি লৈছেহি খুব মানে। ইটছ নট এ ভেৰি জাজমেণ্টেল ৱেত নহয়, মানে নহয় জানো, নহয় নহয় সেই খুব মানে নিউট্ৰেল হেৰি এটা দেখাবলৈ চেষ্টা কৰিছে, ভেৰি বেলেঞ্চ। আৰু স্ক্ৰিপ্টখন সঁচাকৈ বহুত ব্ৰিলিয়েণ্ট, সেইফালৰ পৰা ক'ব লাগিব। মানে কোনো পিনে কাৰোবাক অপিনিয়ন দি থকা নিচিনা লাগাই নাই ন এনেকুৱা কথাবিলাকত। একো মেছেজ দিবলৈ চেষ্টা কৰা যেন লগা নাই, অথচ ইমান ক্লেভাৰকৈ বস্তুবোৰ হেণ্ডেল কৰিছে, ইছ্যুজবোৰ। স্পেচিয়েলি হয় হয় কিছুমান কেৰেক্টাৰ আছে, এতিয়া ধৰা প্ৰণামী বৰা, তেখেতেতো যিটো কেৰেক্টাৰ প্লে কৰিছে, মানে প্ৰণামী বৰা সঁচাকৈ ক'বলৈ গ'লে, যোৱা কিজানি অসমীয়া বহুত অভিনেত্ৰী আছে, বহুত ভাল ভাল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছে বাৰু অভিনয়ৰ কাৰণে, কিন্তু মানে মোৰ কিয় জানো লাগে এনেকুৱা যোৱা 10-15 বছৰমান আগৰ আৰু এতিয়ালৈকে মানে যিমানবোৰ অসমীয়া চিনেমাত যিমান অভিনেত্ৰীয়ে অভিনয় কৰিছে, প্ৰণামী বৰা আই থিংক শ্বি ইজ ওৱান অফ দ্য বেষ্ট, মানে ওৱান অফ দ্য বেষ্ট নহয়, শ্বি ইজ দ্য বেষ্ট। ভাল, খুব ভাল হয়। হয়নে, বহুত ভাল অভিনয় এটা কৰে মানে। খুব ভাল অভিনয় কৰা। সেই কেৰেক্টাৰটো চোৱা, সেই কেৰেক্টাৰটোক লৈ বাকীবোৰ আমাৰ এই 3টা মূল চৰিত্ৰ যে আছে, হিমাংশু প্ৰসাদ আছে, প্লে কৰিছে, চাংকু নিৰঞ্জন নাথ আছে, আৰু অপূৰ্ব কুমাৰ বৰ্মন অপূৰ্ব বৰ্মন, হ'বলা তিনিজন যে সেই তিনিজনৰ কেৰেক্টাৰ, সিহঁতৰ মেইল গেজেদি মানে সেই কেৰেক্টাৰটোক যে চাই, বা অকল সেইটো কেৰেক্টাৰ বুলিয়ে নহয়, বাকী কেইবাটাও কেৰেক্টাৰ আছে, ফিমেল কেৰেক্টাৰ আছে, সমাজখনে যেনেকে চাই আৰু সমাজখনৰ যিটো গেজ আৰু মেইল গেজটো, সেইটোৱেদি নাৰী চৰিত্ৰবোৰ যিধৰণে চায়, সেই বস্তুটো মানে যেনেকৈ আছে তেনেকৈ দেখাইছে চিনেমাখনত, কিন্তু সেই ক্ৰিটিকেল ভিউ এটাও আছে চিনেমাখনত দেই। এনেকুৱা নহয় যে যি আছে তাকে দেখাইছে। বহুতে কয় ন 90s চিনেমাবোৰ মেইল গেজ, চবে কয় এই সমাজখন যেনেকুৱা তেনেকুৱা দেখাইছে। নেই, সমাজখন যেনেকুৱা তেনেকুৱা দেখুৱাটো জৰুৰী, বাট তাতে তোমাৰ ক্ৰিটিকেল পইণ্টটো আহিছে নে নাই, ডেট ইজ অলছ' ইম্পৰ্টেণ্ট। আৰু ক্ৰিটিকেল পইণ্টটো আনিবলৈ হয় যাওঁতে কেতিয়াবা চিনেমাবোৰ এনেকুৱা বৰিং হৈ যায় যে মেছেজ দিবলৈ চেষ্টা কৰাৰ নিচিনা লাগে, জোৰ জবৰদস্তি। হয় তুমি যিটো কৈছা মানে ধুনীয়াকৈ আনিছিলোঁ, সেই বস্তু ইয়াত নাই। উম মানে মেছেজ দিবলৈ চেষ্টা কৰা নাই, অথচ ক্ৰিটিকেল পইণ্ট এটাও আছে। অ অ তাৰমানে তুমি ইউ উইল হেট দ্য কেৰেক্টাৰ্ছ, মানে হিমাংশু প্ৰসাদ দাসে যিটো কেৰেক্টাৰ প্লে কৰিছে, অ এইটো মানে কি ক'ম আৰু, ছাচ এ নটৰিয়াছ কেৰেক্টাৰ, মানে অথচ ছাচ এ কমন কেৰেক্টাৰ, ইমান বেছি সমাজত ইমান সাধাৰণ, সদায় দেখি থকা কিছুমান চৰিত্ৰ, মানে যিবোৰ আমি নৰ্মেল বুলি ভাবোঁ, অথচ ইমান বদমাছ, মানে মানসিকতাবোৰ ইমান বেয়া,
কিন্তু সেই বেয়া কেৰেক্টাৰবোৰে আকৌ exactly চিনেমাখনত মানে হেৰিও হৈছে ন, সিহঁতেও ভাৰ্নাৰেবল কেৰেক্টাৰো হৈ গৈছে সময়ৰ লগে লগে, সিহঁতিও ভাৰ্নাৰেবল একচুৱেলি, সিহঁতিও সমাজৰ এটা অংশ তাৰ যিহেতু। চ' গতিকে বৰ এটা অ জাজমেণ্টেল হেৰিয়েদিও চাব বিচৰা নাই মানুহকেইটাক, অ সিহঁতি যিবোৰ ভুল কৰে ধৰা। চৰিত্ৰকেইটাৰ লিখনটো বৰ ধুনীয়া হৈছে মানে একজেক্টলি সেই চৰিত্ৰকেইটা যোনে লিখিছে হয় মানে নিৰ্মম ভাৱে লিখিব সেইটোকে লাগে মানে আমি সেইটোকে বিচাৰো তাৰমানে অঁ চৰিত্ৰকেইটা আইডিয়েল চৰিত্ৰ আমাক দৰকাৰ নাই ন তাকে আইডিয়েল চৰিত্ৰ দৰকাৰ নাই, সমাজত যেনেকৈ আছে তেনেকৈ চৰিত্ৰবোৰ দেখুওৱা দৰকাৰ। শুনিছানে? শুনি আছো কিন্তু সেই আৰু অভিনয়ো ইমান ক্ৰিটিকেল সেইটো লাগে। অভিনয়ৰ কাৰণে সেই বস্তুটো ফুটাই তুলিবও পাৰিছে সি মানে মানে এজনৰো বাকী নহয় জানো মানে চিনেমাখন মানে এটা যে টিম ৱৰ্ক গম পোৱা যায় মানে, গোটেই স্ক্ৰিপ্টখন যদি হয় ভালকৈ লিখিছে, অভিনয় যদি ভাল নহ'লহেঁতেন বেয়া হ'লহেঁতেন, আৰু অভিনয় যদি ভাল হয় যদি এডিটিং ভাল নহ'লহেঁতেন বেয়া হ'লহেঁতেন, হয়নে? আৰু যদিও এখন কমেডি জনৰ চিনেমা, কিন্তু DOP-টো বহুত ধুনীয়া হৈছে। কিছুমান শ্বট মানে ধৰা কিছুমান শ্বট মনত থাকি যাবলগীয়া, আৰু যেনে ধৰা এই যে যিটো ক্লাইমেক্সৰ যিকেইটা চিন, আৰু ক্লাইমেক্সটো পাৰ হোৱাৰ পিছত কেমেৰাটো আগফালৰ পৰা পিছফালে আহি থাকে গোটেই কৰিডৰটো দেখুৱাই থাকে, চবফালে বন্ধ, চবফালে খালী মানে যিটো ভইড, সেই বস্তুটো বহুত ধুনীয়াকৈ দেখাইছে। সেইকাৰণে কেমেৰাৰ কামো বহুত ভাল হৈছে। আৰু এই যে সাৱলীল গতিত চিনেমাখন গৈ থাকে, এইটো অসমীয়া চিনেমাত বহুত ৰেয়াৰ বস্তু, মানে ব'ৰ হ'বলগীয়া হোৱা নাই, এমেচাৰ ফিল এটা অহা নাই মানে। সেই এংগেজিং হেৰিটো আছে। অঁ আৰু দৰ্শকক আৱসংগীতৰ কথাটো এংগেজ আমি কৰি পাতিছিলো ৰাখিছে। নহয় জানো মানে আৱসংগীত একজেক্টলি টিম ৱৰ্ক, মানে এইটো গোটেই কমিক হেৰিবোৰ টাইমিংবোৰ তেওঁলোকৰ ভাল হৈছে, যিকেইজন অভিনেতা, আৰু অভিনেতা কেইজনৰতো মানে কোনে ভাল বেছি এক্টিং কৰিছে ধৰিবই নোৱাৰি। কাৰ এক্টিং কৰিব বেয়া নোৱাৰে বুলি ক'বা আটাইকেইজনে তুমি? অতি ভাল হৈছে কাৰ মানে নাই নাই সৰু ক'বই ৰ'ল নোৱাৰি প্লে কৰাবোৰৰ অভিনয় ইমান ভাল। একজেক্টলি সেই বস্তুখিনি মানে পাৰফেকশ্যনিজিমৰ ওচৰে পাজৰে গৈছে আৰু মানে এনেকুৱা নহয় জানো আৰু তুমি যিটো কৈছা আৱসংগীত, আৱসংগীতেতো গতি দিছে মানে গতি দিছে সেইটোৱে চিটুৱেশ্যন। আৰু সেই আমি যে অসমীয়া এংগেজ চিনেমাত তুমি কৰি চাবাচোন, দেখাটো আগতে কমিক সেইবোৰ ইমান যে বেয়া মানে বেকগ্ৰাউণ্ড মিউজিক দিয়ে, জোৰ জবৰদস্তি হহুৱাবলৈ চেষ্টা কৰে, সেইটো জবৰদস্তি বস্তু নাই হমুৱাবলে ইয়াত। মানে হাঁহিব নলগীয়া চিটুৱেশ্যনবোৰতো হাঁহি উঠে ন, মানে সিহঁতি ইমান হয় হয় চিৰিয়াছ, সেইটোৱে সিহঁতি ইমান ডেছপো, সিহঁতৰ অৰ্থনৈতিক অৱস্থা সিহঁতৰ বেয়া, আমিতো সিহঁতলৈ চিম্পেথি দুখ লাগিব লাগে, বাট দুখো লাগিছে, কিন্তু মানে কাইণ্ড অফ হাঁহিও উঠে ন সিহঁতৰ সেই বেয়া দুৰৱস্থা সোপা দেখি। সেইটোৱে মানে কমেডি, সেইটোকে মানে চিটুৱেশ্যনেল কমেডি এইটোকে কয় নেকি, যে আমি যেতিয়া যিটো পৰিস্থিতিত চলি আছো আমাৰ হাঁহি নুঠে তাতে, কিন্তু অঁ দূৰৰ পৰা সেইখিনি বস্তুকে দেখি আকৌ হাঁহি উঠিব কাৰোবাৰ, অন্য কোনোবাই চাই থাকলে আকৌ সেই ট্ৰেজেডিটোতে অঁ কিবা এটা মানে কমেডি দেখা পোৱা যায়, সেইটোৱে জমনি হৈ যায়, মানে কমেডি দেখা পোৱা সেইটোৱে যায়। হয় সেইখিনি বস্তু বৰ ধুনীয়াকৈ ইয়াত দেখাইছে দেই। বহুতখিনি ডায়লগ আছে, বহুতখিনি দৃশ্য আছে, যিখিনি দৃশ্য দেখি মানে হাঁহিত মানে দৰ্শকে পেটত ধৰি আহিবলৈ বাধ্য হ'ব গোটেইখনে মানে। গোটেই হলটোৱে মোটামুটি হাঁহিয়ে আছিলে। কোনো অফেন হ'বলগীয়া কথা নাই, নাই অফেন মানে কোনো বেয়া জোক নাই, কোনো হেৰি নাই, কাকো মানে উম অফেণ্ড কৰিবলগীয়া কথা নাই, অথচ নৰ্মেল সাধাৰণ কথা বতৰা যেন লাগিছে। আৰু এটা কথা, ইয়াৰ উম ভাষাটো যিটো অসমীয়া চিনেমাৰ ভাষাৰ বিষয়ে আমি সদায় গুৰুত্ব দিওঁ ন, যে তুমি হয় হয় আগতে হিমাংশু প্ৰসাদ দাসৰ আৰু এখন চিনেমাৰ কথা তুমি আগতে ভাষাৰ কথাটো কৈছিলা আগতে। মই কৈছিলো চাগে, মই দূৰদৰ্শনৰ কথাটো কৈছিলো, য'ত মই সমস্যাজনক পাইছিলো সেইটো কথা, কি একেখন গাঁৱৰ মানুহে এজনে বেলেগ কয়, এজনে বেলেগ কয়, এনেকুৱা এটা চলিছিলে ভাষাটো মানে বেলেগ বেলেগ ভাষাত কয়। তেওঁলোকে সেইটো কিন্তু সেইটোত ইয়াত মানে অকমান দক্ষিণ সমস্যাজনক কামৰূপৰ আছিল। ভাষাটো ব্যৱহাৰ কৰিছে, আৰু খুব ধুনীয়াকৈ ইয়াত ব্যৱহাৰ হৈছে। আৰু অসমীয়া চিনেমা সেইটো এটা বিউটি নতুনকৈ আহিছে, যে প্ৰত্যেকখন চিনেমাই অসমীয়া চিনেমা, কিন্তু সেই স্থানীয় মানে অসমীয়াৰ সেই কথিত ৰূপটোত বহুতে গুৰুত্ব দিছে, স্থানীয় ৰূপত যেনেকৈ সঁচাকৈ মানুহে কথা পাতে কয়। আৰু একজেক্টলি তেনেকৈ কথা কৈছে, আৰু মই মানে বিৰাট ভাল পাইছোঁ এই দক্ষিণ কামৰূপৰ ভাষাটো। একটো মই বুজি পাইছোঁ, বুজাত একো প্ৰব্লেম হোৱা নাই, আৰু দ্বিতীয় কথাটো হৈছে ইমান মানে অভদ্ৰ যেন লগা, অশালীন যেন লাগিব লগা কথাবোৰো ইমান সহজকৈ কৈ দিছে এইটো ভাষা ব্যৱহাৰ কৰি। এইটো হয় মানে হয় সঁচাকৈ মানে দক্ষিণ কামৰূপৰ ভাষাৰ কাৰণে চাগে ধুনীয়াকৈ কৈ দিব পাৰিছে নে কি, নে অভিনেতাকেইজনেই ভাল নে কি, মই গম নাপাওঁ। তেনেকে কথা পাতে মানুহে দৰাচলতে। তুমি আজিকালি অলপ এডজাষ্ট হলা চাগে এইফালৰ ভাষাৰ লগত, সেইটো সেইকাৰণে কাৰণে আমাৰ কাৰণে নৰ্মেল। সেই আৰু মানে সেইটো পেট্ৰিয়াৰ্কেল কেৰেক্টাৰ্ছবোৰ, মানে য'ত অ অ চবৰে মানে মেইল ইগ'বোৰ সিহঁতে দেখুৱাই থাকিব পাৰে সমাজত, চব বস্তু সিহঁতৰ কাৰণে নৰ্মেল, কেৰেক্টাৰ মানে এছাচিনেশ্যন অফ এ ফিমেল। ভংগী কথা ক'বও নালাগে মানে, মই কৈছে সেয়াটোৰ হেৰিয়েও বডি লেংগুৱেজেও ক'ব পাৰে যে মানে কিমান ধৰণৰ হেৰি হয়, পেট্ৰিয়াৰ্কেল মানুহ এজন হয়, নহয় নহয় পেট্ৰিয়াৰ্কেল মানে নৰ্মেল, আৰু সেইটো সেই বস্তু বস্তু সমাজত মানে নৰ্মেল পিতৃতান্ত্ৰিক মানসিকতা এটা কঢ়িয়াই লৈ ফুৰা, নাৰী বিদ্বেষী মানসিকতা এটা কঢ়িয়াই লৈ ফুৰা এজন মানে ভাল মানুহ যেন লগা মানুহৰ গাতো সেইটো বস্তু নজনাকৈ থাকি যায়, সেই বস্তুটো খুব ধুনীয়াকৈ ইয়াত দেখাইছে। থাকি যায় আৰু তুমি এটা কথা আমি কৈ থাকোঁ যে মাইকী মানুহবোৰেহে মানে পৰচৰ্চা কৰে, মাইকী মানুহেহে পৰচৰ্চা কৰে, বিয়নী মেল, আইদেউ বুঢ়ণী, আমি ঢেৰ কিবা কিবি ঠাট্টা মস্কৰা সেইটো কৰি খুব থাকোঁ, চলি থাকে সমাজত কিন্তু এইখন অ তুমি যিটো ক'লা ন, মানে তুমি অবজাৰ্ভ কৰিছা এইটো বস্তু অ যে পুৰুষসকলেও পৰচৰ্চা কৰে,
খুব লগে লগে গছিপ এটা ক'লে যে ফোন কৰি পেলাই জাননে নাই অমুকৰ অমুক হৈছে নহয় আজি এনেকুৱা টাইপ এটা হেৰি হৈছে ইয়াত মানে মাইকী মানুহে গছিপ কৰাটো দেখুওৱা নাই মানে কিন্তু মাইকী মানুহৰ গছিপ দেখুওৱা নাই মতা মানুহ কেইজনে গছিপ টছিপ যি কৰিছে কৰিছে গতিকে আৰু এনেকুৱা গছিপ টাইপ মতা মানুহেও কৰে কিন্তু বদনামটো সদায় মাইকী মানুহৰ বিয়নী মেলখনৰ ওপৰত পৰে কিন্তু মতা মানুহে ইমান ধুনীয়াকৈ গছিপ কেনেকৈ কৰি থাকে এখন চিনেমা চাই আপোনালোকে বুজক মানে কিমান নৰ্মেল মানে গম গছিপিং ইজ পাব চ' চাগে নৰ্মেল এমং মতা মাইকী বুলি কথা নাই মানে মানুহে গছিপ কৰি ভালেই পায় ভালে ক্ৰছ পায় আফটাৰ এইটো কৰি চিৰন্তন সত্য কথাৰ চিৰন্তন দৰে সত্য কথা এইটো এটা মজা মানে নিজৰ অৱস্থা পাহৰি লোকৰ গছিপ কৰিবলৈ গ'লে ভাল লাগে নিজৰ মনটো মানে ৰিলেক্স ফিল হয় চ' ভাল সেইটো লাগে সেইবোৰ নৰ্মেল কথা সৰু সুৰা বস্তু ঢেৰ আছে আচলতে এখন চিনেমাৰ বিষয়ে যদি কৈ থাকোঁ একচুৱেলি বহুত কথাই ডিছকাছ শেষ নহ'ব কৰিবলগীয়া আছে সঁচা শেষ নহ'ব বহুত কথা আছে আৰু প্ৰত্যেকটো কথাই প্ৰমোশ্যনত যিসকলে মানে পাব্লিচিটি ষ্টাণ্টবোৰ আপোনালোকে বাদ দিয়ক যিবোৰ ষ্টাণ্ট তেওঁলোকে চিনেমাখন চলাবৰ কাৰণে ব্যৱহাৰ কৰিছে কিন্তু প্ৰত্যেকটো প্ৰমোশ্যনত তেওঁলোকে যিবোৰ কথা কৈছে চিনেমাখনৰ বিষয়ে ভৰসা কৰক আপোনালোকে প্ৰত্যেকটো বাক্য প্ৰত্যেকটো কথাই তেওঁলোকৰ বিশ্বাসযোগ্য মানে চিনেমাখন চাই আপোনালোকে গম পাব যে দে আৰ টেলিং দ্য ট্ৰুথ মানে সঁচাকৈ কৈছে চিনেমাখন ভাল হৈছে সঁচা বুলি সঁচা কৈছে বেলেগতকৈ বহুত ভাল হৈছে আগৰ চিনেমাখনতকৈ ওপৰত বুলি কৈছে নতুন টপিক বুলি সঁচা মই প্ৰত্যেকটো কথা এতিয়া বিশ্বাস কৰিছোঁ যে হোৱাট এভাৰ হিমাংশু দাস এণ্ড টিম যিবোৰ শব্দ ব্যৱহাৰ কৰিছে সঁচাকৈ মানে একদম বিশ্বাস কৰিবলগীয়া কথা আৰু সংগীতৰ কথাটো কৰিবলগীয়া ক'বলৈ কথা পাহৰি আছিলোঁ সংগীতটো ধুনীয়া সংগীতটো মানে কি আৰু দুটা তিনিটামান গান আছে এটা মাজতে গান চান নিদিলেই নেকি চিনেমাখনৰ প্ৰমোশ্যনৰ সময়তে দেখিছিলোঁ কিন্তু এইকেইটা লাষ্টত চাগে এটা প্ৰমোচনেলৰ গানৰ কাৰণে লাষ্টত এটা গান আছে সময় বুলি হাৰিকেন গাৰ্লছে গাইছে সেইটো এনেই অ মানে চিনেমাখনৰ পাৰ্ট হিচাপেও আৰু বা এনেও গানটো শুনিবলৈ বেয়া হোৱা নাই কিবা ভালেই হৈছে পুৰস্কাৰো পাইছে নহয় জানো গান সেই গানটোৰ প্ৰাগত বাবে মানে এইখন চিনেমাই বহুতকেইটা পুৰস্কাৰ পাইছে প্ৰথমটো কিজানি অকে বেষ্ট ফিল্ম পাইছে বুলু ফিল্মে প্ৰাগ চিনে এৱাৰ্ডছত বেষ্ট 2022 তাৰপিছত শ্ৰেষ্ঠ সহ অভিনেত্ৰী পাইছে চাগে প্ৰণামী বৰা আৰু কিজানি আৱহংগীতে পাইছে পল্লৱ তালুকদাৰে আৰু গীতৰ কথাত পাইছে চাগে সাগৰ সৌৰভে চ' এই সময় আচ্ছা গানটোৰ কাৰণে তো সেইখিনি আৰু অপূৰ্ব বৰ্মনেও কিবা এটা পুৰস্কাৰ অপূৰ্ব পাইছে বৰ্মনে শ্ৰেষ্ঠ সহ অভিনেতা ছাপৰ্টিং এক্টৰ পাইছে সেয়াই আৰু ডিজাৰ্ভিং মানে চিনেমাখনে কি কয় যিখিনি মানে কাম কৰিছে যিখিনি কষ্ট কৰিছে আৰু মানে স্ক্ৰিপ্ট ৰাইটাৰ তিনিজনক মানে ধন্যবাদ দিব লাগিব মহৰ্ষি তুহিন কাশ্যপ হিমাংশু প্ৰসাদ দাস আৰু শংকু নিৰঞ্জন নাথ তিনিওজনে লগ লাগি লিখিছে স্ক্ৰিপ্টখন খুব বুদ্ধিমত্তাৰে সঁচাকৈ আমি নভবা নিচিন্তা টপিক এটা লিখিলে সেইকাৰণে আমি চিনেমাখন চাবলৈ আপোনালোকক সঁচাকৈ মানে ৰিকুৱেষ্ট কৰিম এবাৰ সাধাৰণতে আমি চিনেমা ইমান চাবলৈ জোৰ নকৰোঁ কিন্তু এইখন চিনেমা আৰু অসমীয়া চিনেমা বুলি নহয় আচলতে যিকোনো ভাষাৰ মানুহে এখন চিনেমা চোৱা উচিত আৰু মোৰ বোধেৰে এখন মানে ছাবটাইটেল থকা উচিত যাতে বেলেগ ভাষাৰ মানুহে এখন চাব পাৰে নহয়নে কিন্তু এইখনৰ কিছুমান কনছ যদি আমি বিচাৰিবলৈ যাওঁ চিনেমাখনৰ যদি নেগেটিভ কিবা আছে যদি চাবলৈ যাওঁ বেছি নেগেটিভ নাই সাধাৰণতে মানে একচুৱেলি চাব গ'লে কিন্তু তথাপি মোৰ অলপ খাটকিলে যে যিটো মানে বেগেৰে চিনেমাখন আগবাঢ়ি গৈ আছিলে মাজতে হঠাতে মানে থমকি ৰৈ গ'ল ন প্ৰণামী বৰাৰ কেৰেক্টাৰটোলৈ গুচি গ'ল মানে গোটেই এটেনশ্যনখিনি তিনিটা কেৰেক্টাৰৰ লগত আমি যিধৰণে একাত্ম হৈ আছিলোঁ হঠাতে মানে ষ্টৰিটো বেলেগ এফালে গতি কৰিলে আৰু সেইকাৰণে আমি হঠাতে ইম'চনেল এংগেজমেণ্টটো হোৱা দৰ্শকে হয়তো অকণমান দিগদাৰো পাব পাৰে টুইষ্ট এণ্ড টাৰ্ণটোত মানে অলপ সময় বস্তুটোৰ কাৰণে অকমান মানে গতিটো অলপ সলনি হ'ল নহয় জানো গতিটো সলনি হ'ল চিনেমাখনৰ তথাপি মানে ঠিক আছে সিমানখিনি বাৰু আমি মানি ল'ব পাৰো আৰু ভালেই পাব আৰু দৰ্শকেও চিনেমাখন একো যিহেতু বেয়া নাপাব লাগে চলি আছে ক'ৰবাত নহয় ক'ৰবাততো শেষ হ'ব লাগিব ক্লজাৰ এটা লাগিব চিনেমাখন অ অ অ সেইটো ক্লজাৰ এটা লাগিব ক্লজাৰটোৰ কাৰণে এনেকুৱা হ'ল বুলি ধৰি লৈছোঁ কাৰণ কিমান দেৰি চলি থাকিব আৰু 2 ঘণ্টাৰ মানে হ'ল কি জানিছে ইমান তেতিয়ালৈকে আৰু কিন্তু সেয়াই মানে সেইটো কাৰণে কি হৈছে মই মই ইভেন সৰু এড এটা দেখিলেও মানে চকু পানী উলিয়াই কান্দা মানুহ লাজ নাইকিয়া নিচিনাকৈ একচেপ্ট কৰিছোঁ একনলেজ কৰিছোঁ কিন্তু এইখন চিনেমাত মানে ইমান ছিৰিয়াছ টপিক এটা যিটো মানে সঁচাকৈ হাঁহি লাষ্টত গৈ পিনি 5-6 মিনিট মানুহবোৰ মনে মনে থাকিবলৈ বাধ্য হৈ যায় চিনেমাখনৰ গতিটো দেখি কিন্তু তাৰপিছতো কিন্তু মোৰ চকু পানী ওলাই অহা নাই মানে লাষ্টত শ্বক মানে হতচকিত হতভম্ব হৈ চখ গ'লোঁ এটা যে মই বেছি গ'ল সেইটো আমি অ দুখী হোৱাতকৈ মানে শ্বক হৈ গ'লোঁ ৰাইট আৰু শ্বক হৈ গৈছো শিয়ৰি উঠাৰ নিচিনা হৈছে যেতিয়া আমি কিবা এটা কথা গম পালো কাহ শিয়ৰি গৈছে সেই শ্বটকেইটা সঁচাকৈ মনত থাকিব মানে সোঁ হাতখনে বিচনাত যে পৰি আছিলে প্ৰণামী বৰাৰ হাতখন গড কিছুমান সঁচাকৈ মানে মানুহক মুখৰ মাত নোহোৱা কৰি দিয়ে সেইকেইটাই কিন্তু তথাপি চকু পানী ওলাই নাহে একচুৱেলি কেৰেক্টাৰটো তেনেকুৱা ন কেৰেক্টাৰটো একচুৱেলি চিম্পেথি নিবিচাৰে আচলতে প্ৰণামী বৰাৰ যিটো কেৰেক্টাৰ সেইটো কাৰণেও হ'ব পাৰে যে চিম্পেথি দেখুৱাই আমি চকু পানী টোকা তেওঁ বিচৰা নাছিলে গতিকে সেয়া আৰু হঠাতে সিহঁতৰ গেজেদি আমি চাই আছিলোঁ ন প্ৰণামী বৰাৰ চকুত আমি সেইটোৱে সিহঁত তিনিটাৰ সদায় বাৰু আমি সেইটো চৰিত্ৰৰ সৈতে সেইটো চৰিত্ৰৰ বিষয়ে বৰ বেছি একো গমেই নাপালো নহয় জানো নাজানিলোঁ ত' আমি একোৱে নাজানিলোঁ তেওঁৰ প্ৰফেশ্যন কি বস্তু একচুৱেলি তেওঁক মানুহে যি ধৰণে ভাবে
সেইটো সঁচাকৈ হয়নে নহয় আমিতো সেইটো নাজানিলোঁ এটা হয় নে নহয় এটা এইটো নাজানিলো ৰহস্য হিচাপে থাকি গ'ল সেই বস্তুতে আৰু বাকীখিনি আৰু বেয়াকৈ ক'বলগীয়া একো নাই আচলতে সেইটোতে মানুহে অলপ মই বা তুমি আমি দুজনে হয়তো তেনেকৈ অলপ চখ হ'লোঁ আৰু গতিকে দৰ্শকসকলে এখন চিনেমা চাওক চাই কেনেকুৱা পালে আমাৰ লগতো ভাগ বতৰা কৰক আমাৰ যিখিনি কৰক অবজাৰভেশ্যন আছিলে আই হোপ ভিডিঅ'টো চাওক আপোনালোকে শুনক সেইখিনি আৰু কিবা যদি আপোনালোকৰ এড কৰিবলগীয়া থাকে আমাৰ তলৰ কমেণ্টত প্লিজ এড কৰক আৰু আমাৰ এই পডকাষ্টটো কেনেকুৱা লাগিলে আপোনালোকে চাওক কওক এইটো এক্সপেৰিমেণ্ট কেনেকুৱা লাগিছে যদি ভাল লাগে তেতিয়াহ'লে আমি কণ্টিনিউ কৰিম আৰু যদি আপোনালোকৰ ফিডবেকটো লওঁ আৰু নেক্সটটো চাই থাকিব নেক্সট আমাৰ ৰিভিউ আহি আছে ক্ৰিটিকেল কাপলৰ ওপৰত ক্ৰিটিকেল কাপল এখন অসমীয়া ৱেব ছিৰিজ ইউটিউবত আছে যদি আপোনালোকে চোৱা নাই চাই ল'ব যদি সকলে চাইছে তেওঁলোকে আমাৰ ৰিভিউটোৰ কাৰণে আহক চাবলৈ আমি দি আছোঁ সোনকালে আহি আছোঁ বাই